নমস্কাৰ। আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ নামৰ পাঠটিৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা। লেচন 1 খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ। অনুশীলনী 1 নম্বৰ প্ৰশ্নটি হৈছে একোটা সম্পূৰ্ণ বাক্যত উত্তৰ লিখা। ক মানুহৰ জীৱন ধাৰণ প্ৰণালী মানে কি লিখা। ইয়াৰ উত্তৰটি হ'ব মানুহে জীয়াই থাকিবলৈ কোনবোৰ কাম কৰে, কেনেধৰণৰ খাদ্য কাপোৰ কানি সা সঁজুলি ব্যৱহাৰ কৰে, কেনেধৰণে চিন্তা কৰে, এই সকলোবোৰকে একেলগে জীৱন ধাৰণ প্ৰণালী বোলে। খ নম্বৰ প্ৰশ্নটি দিয়া আছে প্ৰায় কিমান নিযুত বছৰৰ আগেয়ে পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল। উত্তৰ হৈছে 2 নিযুত বছৰৰ আগেয়ে মানুহৰ সৃষ্টি হৈছিল। গ নম্বৰ প্ৰশ্নটি হৈছে পোনপ্ৰথমে পৃথিৱীৰ কোন কোন ঠাইত মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়। উত্তৰ আফ্ৰিকা মহাদেশৰ কোনো ঠাইত আৰু আমাৰ দেশ ভাৰতৰ দক্ষিণ অংশত পোনপ্ৰথমে মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়। ঘ নম্বৰ প্ৰশ্নটি হৈছে আদিম মানুহে কি কি উপায়েৰে জুই জ্বলোৱাৰ কৌশল শিকিছিল। ইয়াৰ উত্তৰটি হ'ব আদিম মানুহে শিলে শিলে ঘঁহনি খুৱাই আৰু শুকান কাঠ ঘঁহনি খুৱাই জুই জ্বলোৱাৰ কৌশল আয়ত্ত কৰিছিল। ঙ নম্বৰ প্ৰশ্নটি হৈছে সঁজুলি বা হাতিয়াৰ কাক বোলে লিখা। ইয়াৰ উত্তৰ হ'ব যি বস্তু আৰু উপায়ৰ সহায়ত মানুহে নিজৰ দেহৰ হাত ভৰি আদি অংগ প্ৰত্যংগৰ শক্তি বৃদ্ধি কৰি কম সময় কটোৱাই কাম কৰিব পাৰে তাকেই সঁজুলি বা হাতিয়াৰ বোলে। প্ৰথম আদিম মানুহে প্ৰথমে সঁজুলি কি ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব আদিম মানুহে সঁজুলি হিচাপে শিল প্ৰথমে ব্যৱহাৰ কৰিছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন যীশুখ্ৰীষ্টৰ জন্মৰ কিমান বছৰৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰে নিৰ্মিত হোৱা বুলি কোৱা হয়। ইয়াৰ উত্তৰটি হৈছে যীশুখ্ৰীষ্টৰ জন্মৰ 5000 বছৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয়। বগীয়া জ শিলৰ উপৰিও আদিম মানুহে আন কি কি বস্তুক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰটি হৈছে শিলৰ উপৰিও আদিম মানুহে কাঠ, মৃত জন্তুৰ হাড়, জন্তুৰ দীঘল দাঁত আৰু শিং আদিও সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। 2 নম্বৰ প্ৰশ্ন দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখিব লাগে। আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল পেটৰ ভোক নিবাৰণ কৰা। ইয়াৰ উত্তৰ হ'ব শুদ্ধ। খ দীৰ্ঘদিন ধৰি জুই জ্বলাই ৰখাটো আদিম যুগতে নিচেই সহজ কাম আছিল। উত্তৰ অশুদ্ধ হ'ব। গ জুইত পুৰি সেকি বা সিজাই খাদ্য খোৱা কৌশল আদিম মানুহে একে সময়তে আয়ত্ত কৰিছিল। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। কোনো এবিধ সঁজুলি বা হাতিয়াৰ ব্যৱহাৰ কৰা এটা বিশেষ উদ্দেশ্য থাকে। ইয়াৰ উত্তৰ হ'ব শুদ্ধ। ঙ দিয়া আছে যীশুখ্ৰীষ্টৰ জন্মৰ মাত্ৰ 5000 বছৰ আগৰ সময়খিনিকেই নৱপ্ৰস্তৰ যুগ বুলি কোৱা হয়। ইয়াৰ উত্তৰ অশুদ্ধ হ'ব। 3 নম্বৰ প্ৰশ্নত দিয়া আছে যথাযথভাৱে উত্তৰ লিখা। ইয়াত ক নম্বৰ প্ৰশ্ন দিছে আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰা মূল উদ্দেশ্যবোৰ কি কি আছিল। উত্তৰ আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰা মূল উদ্দেশ্য আছিল ক খাদ্যবস্তু সংগ্ৰহ আৰু চিকাৰ কৰিবৰ বাবে আৰু খ অঘৰী
জীৱনত হাবিয়ে বননিয়ে ঘূৰি ফুৰোঁতে হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে। তাৰপিছতে খ নম্বৰ প্ৰশ্ন দিয়া আছে, আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে শিল ব্যৱহাৰ কৰাৰ কাৰণ কি আছিল? ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটি হৈছে, শিল এবিধ কঠিন আৰু শক্তিশালী বস্তু হোৱা বাবে আদিম মানুহে প্ৰথমে শিলকেই সঁজুলি হিচাপে ব্যৱহাৰ কৰিবলৈ বাছি লৈছিল। গ নম্বৰ প্ৰশ্ন দিয়া আছে, আদিম মানুহে দল বান্ধি জীৱন যাপন কৰাৰ কাৰণবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব, আদিম মানুহে দল বান্ধি জীৱন যাপন কৰাৰ কাৰণ আছিল, 1 নম্বৰ, হাবিয়ে বননিয়ে ঘূৰি ফুৰোঁতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে বতাহ বৰষুণ, ধুমুহা, বজ্ৰপাত আদি সকলোবোৰৰ সন্মুখীন হ'ব লগা হৈছিল। এনেবোৰ বিপদ বিঘিনিৰ সন্মুখীন হোৱাৰ অভিজ্ঞতাৰে অভিজ্ঞ হোৱা আদিম মানুহে একোটা দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। ঘ নম্বৰ প্ৰশ্ন দিয়া আছে, শিলৰ যুগক ইতিহাসবিদসকলে কেনেধৰণে ভাগ কৰিছে? ইয়াৰ উত্তৰটো হ'ব, শিলৰ যুগক ইতিহাসবিদসকলে এনেধৰণে ভাগ কৰিছে। ক, যীশুখ্ৰীষ্টৰ জন্মৰ 1.5 লাখ বছৰ আগলৈকে অতি প্ৰস্তৰ যুগ আৰু খ, যীশুখ্ৰীষ্টৰ জন্মৰ 10,000 বছৰ আগলৈকে মধ্যপ্ৰস্তৰ যুগ আৰু গ, যীশুখ্ৰীষ্টৰ জন্মৰ মাত্ৰ 5,000 বছৰ আগলৈ নৱপ্ৰস্তৰ যুগ। 9 নম্বৰ প্ৰশ্ন দিয়া আছে, দলবদ্ধভাৱে জীৱন যাপনৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল লিখা। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব, দলবদ্ধভাৱে জীৱন যাপনৰ ফলত আদিম মানুহে এনেধৰণৰ সুবিধা হৈছিল। অঘৰী জীৱনত আদিম মানুহে অৰণ্যৰ মাজত নানা ধৰণৰ হিংস্ৰ জন্তুৰ মুখামুখি হ'বলগীয়া হৈছিল। এনে হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে দল বান্ধি ফুৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথম 6 নম্বৰ প্ৰশ্ন দিয়া আছে, আদিম মানুহৰ খাদ্যাভ্যাসৰ বিষয়ে এটি বিৱৰণ লিখা। ইয়াৰ উত্তৰটো হ'ব, আদিম মানুহে প্ৰথমে জুই জ্বলোৱাৰ কৌশল শিকি জন্তুৰ মঙহ, চৰাই চিৰিকটি, ফল আদিম মানুহে খাদ্য হিচাপে পুৰি খাব পাৰিছিল। আদিম মানুহে জুই জ্বলোৱাৰ কৌশল শিকাৰ আগতে তেওঁলোকে সকলোবোৰ খাদ্য কেঁচাই খাবলগীয়া হৈছিল। তাৰ পাছত বান্দৰৰ দৰে জন্তুবোৰক দেখি মানুহে গছ বগাই ফল মূল খাব শিকিছিল। ইয়াৰ পিছতে দ্বিতীয় 6 নম্বৰ প্ৰশ্নত দিয়া আছে, আদিম মানুহে কি কি উপায়েৰে খাদ্য সংগ্ৰহ কৰিছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব, আদিম মানুহে প্ৰথমে ফলবোৰ তিতা নে মিঠা আদি নাজানিছিল। তেওঁলোকে বান্দৰৰ দৰে জীৱবোৰ দেখি গছত উঠি ফল পাৰিব লৈছিল আৰু জন্তুৰ চৰাই চিৰিকটি আদি আদিম মানুহে মাৰি তেওঁলোকে প্ৰথমে কেঁচাই খাইছিল আৰু তাৰ পাছতহে পুৰি খালে যে সোৱাদ হয় তাৰ বিষয়ে তেওঁলোকে শিকি লৈছিল আৰু তেতিয়াৰে পৰা তেওঁলোকে পুৰি খাইছিল। তথা আজিৰ শেষৰ প্ৰশ্নটি হৈছে, জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল বুজাই লিখা। জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহে জন্তুৰ মাংসবোৰ পুৰি খাব পাৰিছিল আৰু ফল কিছুমান পুৰি খাব পাৰিছিল।